হেল্ল' গাইছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবঢ়াব ব'লক। এতিয়া আমি ফটোশ্বুট কৰিবলৈ গৈ আছোঁ। ব'লক। এয়া দেখিছে আমাৰ কঠীয়ানিত হাল বাই থৈছে। অলপ কেইদিনমানৰ পাছত ইয়াত কঠীয়া পৰা হ'ব। এয়া দেখিছে আমাৰ বাগানখন। এতিয়া আমি ফটোশ্বুট কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমাৰ চোলা পেণ্ট চেঞ্জ কৰি লওঁ, আপোনালোকে অলপ টাইম ৰ'ব। এতিয়া আমাৰ ঘৰত ভাগত পাত পঢ়ুৱাইছে। দিনত আমি ফটোশ্বুট কৰিবলৈ গৈছিলোঁ। এয়া ভাইটিয়ে শুই আছে। দিনত তাৰ ৰ'দৰ তাপত তাৰ মাথা বিষ হৈছে। এতিয়া অলপ পাছত আমাৰ লগত কথা পাতি আছোঁ। ভাত চাত হ'লেই আৰু অলপ পাছত ভাত চাত খোৱা বোৱা হ'ব। তো এতিয়া মই পাকঘৰ আহি পালোঁ। তাৰপিছত ভাত চাত হৈ গ'ল। এতিয়া ভাত চাত বনোৱা হৈ গ'ল। এইফালে ভাত আছে, এইফালে মুড়িঘণ্টা আছে। ফ্লাছটো অন কৰি দিছোঁ। এইফালে মুড়িঘণ্টা আছে। এইফালে চব্জি আছে। এয়া চব্জি গৰম হৈ আছে। ইফালে মাংস ভাজি আছে, দেখিছে আপোনালোকে। অলপ পাছত আপোনালোকৰ লগত লগ পাই আছোঁ। ইফালে চাটনি বনোৱা হৈছে, বিলাহী কাটি আছে। ইফালে মাছ ভাজি হৈ আছে, মাছ বনাবলৈ থৈ দিছে। আমি ভাত খাবলৈ গৈছোঁ। আপোনালোকক দেখাইছোঁ কি কি আইটেম আছে। এইফালে ভাত আছে, এইফালে মাছ, এইফালে চব্জি, দাংবডি চব্জি আছে আৰু দালি আনি আছে। এতিয়া ফাইনেলি ভাত খালোঁ। এতিয়া তামোল খাম বাৰু। আজি ভিডিঅ'টো আমাৰ এটা সময় সোমাইছে। যদি ভিডিঅ'টো ভাল পায় কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।